সমগ্ৰ বিশ্বত মহামাৰী কৰোনাৰ সংহাৰ। এইবাৰ ঈদত নহয় সমূহীয়া নামাজ। ৰঙিয়াৰ কেন্দ্ৰীয় ঈদগাহ কমিটিৰ এই বিশেষ সিদ্ধান্ত। চৰকাৰৰ নিয়ম কানুন মানি সকলোকে নামাজ আদায়ৰ আহ্বান। এটা দিনৰ পিছতেই ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উল ফিতৰ। এমাহ ৰোজা ৰাখি উলহ মালহেৰে প্ৰত্যেক বছৰে পালন কৰে ঈদ উল ফিতৰ। ঈদগাহ ময়দানসমূহত কেইবা সহস্ৰাধিক লোকে ৰাজহুৱাভাৱে ঈদৰ নামাজ আদায় কৰে। কিন্তু লকডাউনৰ বাবে এইবাৰ সমূহীয়াভাৱে পালন নকৰে ঈদ। ৰঙিয়াৰ ঈদগাহ ময়দানসমূহত সমূহীয়াভাৱে নামাজ পঢ়াৰ পৰা বিৰত থাকিব এইবাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকল। তাৰ বিপৰীতে সামাজিক দূৰত্ব বজাই ৰাখি অনুষ্টুপীয়াকৈ ঘৰতে আদায় কৰিব ঈদৰ নামাজ। আমি এইবাৰ ৰঙিয়া ঈদগাহ কমিটিৰ তৰফৰ পৰা আমি জনাব বিচাৰিছোঁ যে ছ'চিয়েল ডিষ্টেন্স মেইনটেইন কৰা অসম চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰে যি ঘোষণা কৰিছে ৪ৰ্থ পৰ্যায়ত, আৰু সেই ওপৰত আমি মানি চলি আমি ৰঙিয়া ঈদগাহ কমিটিৰ ফালৰ পৰা আমি এটা ডিচিশ্যন লৈছোঁ যে আমি ৰঙিয়া ঈদগাহত আমি সমূহীয়া জামাত আমি নমাজ নপঢ়োঁ, ঘৰে পঢ়াৰ ব্যৱস্থা কৰিছোঁ। আৰু লগতে আমি আগতো ছ'চিয়েল ডিষ্টেন্সটো মেইনটেইন কৰি আমাৰ তাৰাবি নমাজো ৰঙিয়া মছজিদত আমি কৰা নাই, ঘৰে কৰিছে। আৰু অসম চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰক সন্মান জনাই আৰু লগতে ছ'চিয়েল ডিষ্টেন্স যি আইন বলবৎ কৰিছে সেইটোক আমি সন্মান জনাই আমি এই ৰঙিয়া ঈদগাহ কমিটি আমি এই এটা সিদ্ধান্ত লৈছোঁ যে আমি নমাজ নপঢ়োঁ, ঈদগাহত ঘৰে পঢ়িব। মহামাৰী কৰোনা ভাইৰাছৰ পৰা যাতে সকলোৱে পৰিত্ৰাণ পাব পাৰে তাৰ বাবে লোৱা হৈছে এই বিশেষ সিদ্ধান্ত। লগতে ৰঙিয়া ঈদগাহ কমিটিয়ে ইছলাম ধৰ্মাৱলম্বী লোকসকলক আহ্বান জনাইছে যাতে সেইদিনা আনন্দ ফূৰ্তি নকৰি লকডাউন ভংগ নকৰি ঘৰতে থাকি সুৰক্ষিতভাৱে ঈদ উদযাপন কৰে। আমাৰ ৰঙিয়া টাউন ঈদগাহ কেন্দ্ৰীয় ঈদগাহ ময়দানত মহিমাৰত আমাৰ ইয়াত কমেও বহু হাজাৰ লোক সমবেত হৈ আমি ঈদৰ ফিতৰ আৰু ঈদৰ আজহাৰ নামাজ আমি আদায় কৰিছিলোঁ। কিন্তু এইবাৰ দেশৰ পৰিস্থিতি আৰু যি COVID-19 মহামাৰীৰ প্ৰকোপৰ ওপৰত ছ'চিয়েল ডিষ্টেন্সিং মানাৰ কাৰণে যি চৰকাৰৰ পৰা আৰু ডক্টৰৰ ফালৰ পৰা আহ্বান কৰা হৈছে তাত জ্ঞাত ৰাখি আমি এইবাৰ ৰঙিয়া টাউন কেন্দ্ৰীয় ঈদগাহ কমিটিৰ ফালৰ পৰা আমি সমূহ ৰাইজক ঘৰতে ঈদৰ সমূহীয়া নামাজ আদায় কৰাৰ আহ্বান জনাইছোঁ। আৰু লগতে সমূহ ৰঙিয়াবাসী লগত সমূহ অসম আৰু সমগ্ৰ ভাৰতবৰ্ষকে এই কথা আহ্বান জনাইছোঁ যে আমালোকে প্ৰত্যেকেই ছ'চিয়েল ডিষ্টেন্সিং মানি ঘৰতে ঈদৰ নামাজ আদায় কৰাৰ আহ্বান জনাইছোঁ। ৰঙিয়াৰ পৰা ছফিকুল আহমেদ, নিউজ টুডে এনি।